খুব আগুৱাই পেলাই টাইট 15 ফাইনেন্সৰ টাইট ফাণ্ডৰ জৰিয়তে গাঁওবিলাকত বৰিং ব্যৱস্থা কৰিছে আৰু ঘৰে ঘৰে পানী দিয়াৰ ব্যৱস্থাখিনি কৰিছে আৰু ৰাজহুৱা স্থানবিলাকে যেনেকৈ স্কুল মন্দিৰ মছজিদ এনেকুৱা ঠাইবিলাকত আমি তেনেকৈ বৰিঙৰ ব্যৱস্থা তেনেকৈ ব্যৱস্থা কৰি খোৱা পানীৰ যোগানৰ ব্যৱস্থাখিনি আমি কৰিছোঁ যাতে গাঁৱৰ সমাজে গাঁৱৰ ৰাইজে খোৱা পানীৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। এই গোটেই ব্যৱস্থাখিনি আজি আমি বিটিআৰ অঞ্চলত কৰি আছোঁ। য'ত য'ত তেনেকুৱা সমস্যা আছে সেই সমস্যাখিনি আমি সমাধান কৰিবৰ কাৰণে কাম কৰি আছোঁ। তাৰপিছত বহু সময়ত দেখিছোঁ যে আমাৰ ক্ৰিমেশ্যন গ্ৰাউণ্ড তেনেকৈ নাথাকে, মৰিশালি বা শ্মশান তেনেকুৱাবিলাক খুব লেতেৰা পেতেৰা থাকে, তেনেকুৱা প্ৰটেকশ্যনৰ ব্যৱস্থা নাথাকে। সেইকাৰণে বহু জেগাত আমি ক্ৰিমেশ্যন গ্ৰাউণ্ড পাক্কা কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ, তাত ঘৰ চৰ বনাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰ'দ বৰষুণ হ'লেও যাতে ৰাইজে শান্তিৰে অন্ততঃ শেষ কামখিনি কৰা যায়, এজন মৃতকৰ প্ৰতি সন্মান কৰি মৃতকৰ যাতে সৎকাৰ কৰিব পৰা যায় সেই ব্যৱস্থাখিনি আমি কৰি দিওঁ। বিশেষকৈ ৰাজহুৱা ঠাইবিলাকত য'ত 4-5খন গাঁৱৰ ৰাইজে একে ঠাইতে তেনেকৈ ব্যৱহাৰ কৰে, শ্মশান হিচাপে তেনেকুৱা শ্মশানবিলাকত আমি ঘৰ বনাই দিয়াৰ ব্যৱস্থাখিনি আমি কৰি আছোঁ। PNRD ডিপাৰ্টমেণ্টে এই কামখিনি কৰি আছে আৰু তেনেকৈ আমি সমাজত স্বাস্থ্যসন্মতভাৱে গাঁও অঞ্চলৰ পৰা দূৰত তেনেকৈ ব্যৱস্থা কৰাৰ জৰিয়তে আমি এটা সভ্য সমাজ হিচাপে জীয়াই থকাৰ ব্যৱস্থাখিনি আমি কৰিছোঁ। বিভিন্ন ঠাইত আমি গাঁওবিলাকে দেখিছোঁ যে ৰাজহুৱা সভা সমিতি পাতিবৰ কাৰণে ঘৰ নাই, ৰ'দ বৰষুণ হ'লে তেওঁলোকে তেনেকুৱা আলোচনাৰ কাৰণে ঘৰ বিচাৰি পোৱা নাযায় আৰু তেনেকুৱা ঠাইবিলাকত আমি কমিউনিটি হল হিচাপে বনাই আছোঁ। বিভিন্ন গাঁওবিলাকত 3-4খন গাঁৱে ব্যৱহাৰ কৰিব পৰা তেনেকুৱা ঠাইবিলাকত আমি কমিউনিটি হল তেনেকৈ আমি বনাই দিয়াৰ ব্যৱস্থাখিনি কৰিছোঁ আৰু PNRDয়ে এই ব্যৱস্থাখিনি হয়তো বিগত সময়ত কৰিছিল নে নাই আমি বিটিআৰ অঞ্চলত, কিন্তু আমি চৰকাৰ হোৱাৰ পৰা বিভিন্ন ঠাইত তেনেকৈ কমিউনিটি হল নিৰ্মাণ কৰি গাঁৱৰ ৰাইজক অন্ততঃ ৰ'দ বৰষুণৰ সময়ত তেওঁলোকে সমজুৱাভাৱে কিবা একেলগে বহি আলোচনা কৰিব লগা বিষয় থাকিলে যাতে বহি আলোচনা কৰিব পাৰে সেই ব্যৱস্থাখিনি আমি কৰি দিছোঁ। তাৰোপৰি আমি অ'পেন কালচাৰেল ষ্টেজো বনাই দিছোঁ। আগৰ চৰকাৰৰ সময়ত হয়তো কিছুমান ঠাইত 2-এটা বনাইছিল, কিন্তু আমি চৰকাৰ অহাৰ পিছত আমাৰ বিটিআৰত বিশেষকৈ আমাৰ PNRD ডিপাৰ্টমেণ্টৰ জৰিয়তে বিভিন্ন ঠাইত অ'পেন কালচাৰেল ষ্টেজ তেনেকৈ বনাই দিছোঁ আৰু সেই স্কিম এতিয়াও আমাৰ চলি আছে। আমি যেতিয়ালৈকে গোটেই গাঁও অঞ্চলক তেনেকৈ ব্যৱস্থাৰে কভাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি কৰি গৈ থাকিম। আমি আশা কৰিছোঁ অন্ততঃ আমাৰ চৰকাৰৰ সময়খিনিত আমাৰ যিহেতু 2টা বছৰ কমপ্লিট হোৱাৰ আৰু 3টা বছৰ আমাৰ হাতত আছে, 3টা বছৰত গোটেই বিটিআৰ অঞ্চলত য'ত য'ত লাগে সেইখিনি অঞ্চলত আমি অ'পেন ষ্টেজ আমি নিৰ্মাণ কৰি গাঁৱৰ সমাজক অন্ততঃ আমাৰ সংস্কৃতিৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ প্ৰদৰ্শন কৰি তেনেকুৱা ব্যৱস্থা আমি কৰি দিব পাৰিম। ইয়াৰ উপৰিও আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ স্কিম হিচাপে MJNDA আছে, PMNY আছে আৰু এইবিলাক এই আঁচনিৰ বিষয়ে আমাৰ ইতিমধ্যে বিশেষসকলে কৈছে, মই বিশেষ ক'ব বিচৰা নাই। বিশেষকৈ MJNDAৰ ক্ষেত্ৰত মই এটাই কথা ক'ব বিচাৰিছোঁ যে স্কিমটো খুব ভাল হৈছে যে গাঁও অঞ্চলত নিয়োগ ব্যৱস্থা কৰা লগতে গাঁৱৰ বিকাশৰ কাম কৰা। জব কাৰ্ডৰ জৰিয়তে যিসকল জব কাৰ্ড থাকিব তেওঁলোকক নিয়োগ দিলে, কামৰ ব্যৱস্থা দিলে, সংস্থাপনৰ ব্যৱস্থা কৰি দিলে, কিন্তু লগতে উন্নয়নৰ কাম কৰাৰ ব্যৱস্থাখিনি কৰা হ'ল। কিন্তু প্ৰেক্টিকেলি আমাৰ অসমত এই আঁচনিটো সফল হোৱা নাই, কাৰণ অসমৰ মানুহে জব কাৰ্ডৰ জৰিয়তে কাম নকৰে, কাম নকৰাকৈ পইচা পাব বিচাৰে আৰু সেইটো কেনেকৈ সম্ভৱ হ'ব? যদি পইচাখিনি জব কাৰ্ড হোল্ডাৰক দিয়া যায় কামটো পৰি থাকিব, কামটো কোনেও নকৰে, কাম কৰিবলৈ নাযায় কোনেও, অকল পইচাটোহে বিচাৰে। তেওঁলোককো পইচা দিব লাগে, কামো সমাধা কৰিব লাগে, কেনেকৈ হ'ব? এটা ৰাইজৰ জব কাৰ্ড হোল্ডাৰসকলে এটা আপত্তি আছে যে মাত্ৰ 229 টকাত কোনেও হাজিৰা নকৰে, সেইকাৰণে কাম নকৰোঁ বুলি কয়। তেতিয়াহ'লে যদি MJNDAটো অসমত সফল লাভ কৰিব লগা হয় তেতিয়াহ'লে হয় জব কাৰ্ড ব্যৱস্থাটো উঠাই দিব লাগে, নহ'লে
দৈনিক হাজিৰা জব কাৰ্ড হোল্ডাৰক যিটো দিয়া হয় সেইটো বঢ়াব লাগে আৰু সেইটো হ'লেহে এই MJNREGA স্কিমটো অসমত সফল হ'ব নহ'লে তেনেকৈ ফাং ফুং আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলে জানে কামবিলাক কেনেকৈ চলিছে তেওঁলোকে ময়ো জানো আজি 2টা বছৰ যিহেতু এই বিভাগৰ লগত জড়িত আছে সেইকাৰণে MJNREGAৰ কামবিলাক আচলতে ফিল্ডত কেনেকৈ চলিছে সেইটো জানো কিন্তু তথাপিও নিয়ম মাফিক চৰকাৰৰ ওপৰৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৰুল এটা বনাই দিছে যি ৰুলটো হয়তো UP বিহাৰ ৱেষ্ট বেংগল বা কিবা উৰিষ্যাত সফল হৈছে কিন্তু আমাৰ ইয়াত সফল হোৱা নাই কাৰণ আমাৰ ইয়াত মানুহে কাম নকৰে 219 টকাত কোনেও কাম কৰিলে সাজু নহয় আৰু যেহেতু নিয়মৰ আছে কাম নকৰিলে জব কাৰ্ড হোল্ডাৰসকলে পইচা পাব লাগে আৰু তেওঁলোকক পইচা দিয়া হ'ল কামটো কেনেকৈ কৰা যাব সেইকাৰণে বিকাশো নহ'ল গাঁৱৰ ৰাইজৰো উপকাৰ নহ'ল কাৰণ কাম কৰিলেহে বিকাশ হ'ব সেইকাৰণে আচলতে যদি বিকাশে কৰিব লগা হয় চৰকাৰৰ উদ্দেশ্যটো যদি গাঁও অঞ্চলৰ উন্নয়ন কৰাৰ কাৰণে লোৱা হৈছে তেতিয়াহ'লে জব কাৰ্ড চিষ্টেমটো উঠাই ট্ৰেক্টৰ ব্যৱহাৰ কৰি বা তেনেকৈ মেচিন ব্যৱহাৰ কৰি সেইটো কাম কৰিব লাগে যেতিয়া স্পীডত কাম সমাধা হ'ব আৰু যদি নহয় দুয়োটা উদ্দেশ্য সিদ্ধ কৰিব বিচাৰিছে তেতিয়াহ'লে জব কাৰ্ডৰ বিনিময়ত যিটো ৱেজ দিয়া যায় সেইটো বঢ়াব লাগে আৰু তেতিয়াহে সমাধা হ'ব আৰু এই বিষয়টো মই এছেম্বলিত 2বাৰ উত্থাপন কৰিলোঁ কিন্তু চৰকাৰৰ হেল্পলেছ কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিচিশ্যন ষ্টেট গভৰ্ণমেণ্টে একো কৰিব নোৱাৰে সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ যে এই কথাখিনি আমি জানিলোঁ পঞ্চায়তে কি কৰে আৰু সেইখিনি আমি ইমপ্লিমেণ্ট ঠিকমতে কৰিব লাগিব যেহেতু তৃণমূল পৰ্যায়ত গাঁৱৰ ৰাইজক বিকাশৰ পথ দেখুওৱা ষ্টেজটোৱেই হ'ল আমাৰ পঞ্চায়ত আৰু এই পঞ্চায়তৰ আমাৰ বিষয়াসকলে কৰ্মচাৰীসকলে ঠিকমতে যদি কাম নকৰে চৰকাৰ যিখিনি আঁচনি আহে চৰকাৰ যিখিনি পইচা আহে তাক ঠিকমতে যদি ইমপ্লিমেণ্ট নকৰে তেতিয়াহ'লে গাঁও অঞ্চল উন্নয়ন নহ'ব আৰু গাঁও উন্নয়ন নহ'লে এজ এ হোল দেশখনৰ উন্নয়ন আশা কৰাটো মিছা সেইকাৰণে আমাৰ গাঁও তৃণমূল পৰ্যায়ত যিসকল কৰ্মী আছে আমাৰ PCTC চেয়াৰমেনসকলে হওক আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে হওক আমাৰ ব্লক লেভেলৰ বিষয়াসকলে হওক যিসকল আমাৰ বিষয়া আছিলে AE আছে GSP আছে বিভিন্ন আমাৰ BDO আছে ইঞ্জিনিয়াৰ আছে জুনিয়ৰ ইঞ্জিনিয়াৰসকল আছে গোটেইখিনি যদি আমি ঠিকমতে কাম নকৰোঁ তেতিয়াহ'লে চৰকাৰৰ যিখিনি ধন আহে সেইখিনি অপব্যয় হ'ব তাৰ ফলত গাঁও অঞ্চল পিছ পৰি থাকিব আৰু গাঁও পিছ পৰি থকা মানে গোটেই দেশখনে পিছ পৰি থাকিব কাৰণ আমাৰ প্ৰতিজনৰে এটা দায়িত্ব আছে আমাৰ বিষয়াসকলৰ দায়িত্ব আছে কমিশ্যনাৰ BDOসকলৰ PDOসকলৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এক্ৰেডিটেড ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ গোটেইখিনিৰে দায়িত্ব আছে যাতে চৰকাৰৰ টকাখিনি আমি পাই হিচাপ কৰি যাতে ব্যৱহাৰ কৰোঁ আৰু তেতিয়াহে আমাৰ গাঁও অঞ্চল উন্নয়ন হ'ব আৰু সেইটোহে আমি যে গুড গভৰ্নেন্সৰ হত ইমপ্লিমেণ্ট কৰিছোঁ সেই কথাটো প্ৰমাণিত হ'ব আজি যিসকল ইয়াত উপস্থিত হ'ল আমাৰ ৰিচৰ্চ পাৰ্চন হিচাপে তেখেতসকলক ধন্যবাদ দিছোঁ আমাৰ BTRত পঞ্চায়ত বিভাগত ছেক্ৰেটাৰী হিচাপে হাউদ ডাঙৰীয়া আছে তেখেতে সফলভাৱে কামবিলাক ৰূপায়িত কৰি আছে আমাৰ BDOসকল ঠিকমতে কাম কৰি আছে মোৰ বিশ্বাস আৰু আমাৰ ডিৰেক্টৰ হিচাপে ৰাজবংশী ডাঙৰীয়া আমাৰ মাজত নাই কিন্তু তেখেতে যথেষ্ট কাম কৰি আছে আৰু তেনেকৈ আমি বিভাগীয় আমাৰ বিষয়াসকল ঠিকমতে কাম কৰিলে নিশ্চয় যি উদ্দেশ্যলৈ চৰকাৰে MJNREGAই হওক PMAYৰ ঘৰ নিৰ্মাণৰ কথাই হওক গাঁও পঞ্চায়তসমূহৰ জৰিয়তে গাঁও অঞ্চল উন্নয়ন কৰাৰ কাৰণে যিখিনি উদ্দেশ্যলৈ কাম কৰিছে গোটেইখিনি আমি সফল হ'ব পাৰিম মোৰ বিশ্বাস আমাৰ বিষয়াসকল ঠিকমতে কাম কৰি আছে আমাৰ পঞ্চায়ত লেভেলৰ যিসকল ইলেক্টেড মেম্বাৰ আছে তেওঁলোকে ঠিকমতে সহযোগ কৰি আছে কাৰণ আমি দুই ধৰণৰ চৰকাৰ আছোঁ আৰু দুই ধৰণৰ চৰকাৰে একেলগে সমিল মিল হৈ যদি কাম নকৰোঁ তেতিয়াহ'লে কোনো
আঁচনি সফল নহ'ব। এটা হ'ল পলিটিকেল গভৰ্ণমেণ্ট, ইলেক্টেড ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ, আৰু আনটো হ'ল ব্যুৰ'ক্ৰেট চৰকাৰ। আৰু ব্যুৰ'ক্ৰেট চৰকাৰটো পাৰ্মানেণ্ট চৰকাৰ হয়, বিষয়াসকলৰ দ্বাৰা পৰিচালিত যিটো চৰকাৰ, সেই চৰকাৰ কিন্তু স্থায়ী হয়। ইলেক্টেড গভৰ্ণমেণ্ট ফৰ 5 years মাত্ৰ 5 বছৰ কাৰণে ইলেক্টেড চৰকাৰ, 5 বছৰ পিছত সলনি হৈ যায়। কিন্তু ব্যুৰ'ক্ৰেট চৰকাৰ সদায় থাকে। সেইকাৰণে এই দুয়োটা চৰকাৰ যদি আমি ভালকৈ মিলি কাম নকৰোঁ, তেতিয়াহ'লে আমি গুড গভাৰ্নেন্সৰ সপোন দেখাও মিছা, গাঁও অঞ্চলৰ উন্নয়ন লগতে গোটেই দেশখনৰ উন্নয়নৰ সপোন দেখাও মিছা হ'ব। মই আশা কৰোঁ আমাৰ কৰ্মীসকলে দুয়োটা চৰকাৰ লগ লাগি আমি আমাৰ সমাজখন, আমাৰ দেশখন আগুৱাই নিবৰ কাৰণে কাম কৰিম। সকলোকে শুভেচ্ছা জনাই আৰু ইয়াত উপস্থিত আমাৰ শীৰ্ষ পাঠসকলক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।